কৈছোঁ যে আপোনালোকে বেলেগত আহিব আৰু পিকনিক খাব আৰু অনুৰোধ কৰে। বৰ্তমান কাৰ্বি আংলং জিলাৰ ভেলৌঘাটলৈ আহি আছোঁ। এয়া পাওঁ অৱস্থা আপোনালোকে দেখিছে, ভাল লাগিছে।
ভাল লাগিছে ন ভিউজটো কেনেকুৱা আহিছে ভয় লাগিছে হয় নাই কিবা এটা ভয় লাগিবই কেলে মানে এদিনীয়াকৈ আহিলে আৰু এটা শব্দ এটা হৈ আছে যে আচ্ছা ঠিক আছে হ'ব আৰু আমি এইপিনে চাওঁ অকণমান ভাল লাগিছে নেকি মজা বহুত ভাল লাগিছে কি আপুনি কি ইয়াৰ বিষয়ে কি ক'ব পাৰিব এনে কওক এটা সুন্দৰ আগতে আহিছিলোঁ 4 বছৰ আগতে তাতকৈ এতিয়া বহুত সুন্দৰ হৈছে বহুত ভাল হৈছে ৱাটাৰফল দেখিবলৈ বহুত ভাল লাগিছে এতিয়া আৰু এইটো আমাৰ অসমৰ এটা ধুনীয়া টুৰিষ্ট পজিশ্যন হৈছে ধুনীয়া টুৰিষ্ট প্লেচ হৈছে লগতে আৰু এটা কথা আৰু আপুনি আৰু যদি কোনোবা আহে পিকনিকৰ কাৰণে আপুনি কওক কিবা এটা মই কওঁ যে ইয়াত আহিলে ইয়াত গম পাব কিমান মনটো ভাল লাগিব এবাৰ আহি চালে গম পাব আজি আপুনি বহুত ভাল পাইছে বহুত ভাল লগত ফেমিলি লৈ আহিব পাৰে আপুনি এটা কথা কৈছোঁ ফেমিলিও আনিব পাৰে হয়নে নহয় অকণমান গৰম হোৱা হ'লে মই গা ধুলোঁ গৰম ঠাণ্ডা কাৰণে গা ধুব পৰা বিশেষকৈ ঠাণ্ডা ডিচেম্বৰ মাহটো এইবোৰে ঠাণ্ডা হৈ আছে এয়া হ'ল কাৰ্বি আংলঙৰ 10 টকাৰ এইটো ভেলোঘাট ৱাটাৰফল হয় বহুত ধুনীয়া লাগিছে এইটো এটা মানে সকলো ফেমিলি লৈ পিনে আপোনালোকৰ পিকনিক স্পট হয় এটা সকলোৱে চাব পাৰে মানে গতিকে আপোনালোকে আহক কোনোবা যদি আছে মানে যদি আহি চাকৰি কৰি থাকে এনেকুৱা এটা এনজয় আৰু ডিচেম্বৰ বা জানুৱাৰী মাহ থাকিব অলৰেডি হয় নহয় আৰু কিবা ক'ব নেকি হয় আৰু এই ভেলুঘাট সৰ্বজন বিদিত সকলো সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে ভেলুঘাট আহিব আৰু পিকনিক খাব আৰু অনুৰোধ কৰে এনজয় আৰু এটা কৰি ঘূৰি যাওঁ এতিয়া ৰাইজসকল আপোনালোকে আহিব পাৰে আৰু এতিয়া কি হৈছে কমফৰ্টেবল হৈছে সকলোখিনি দুৱাৰ খোলা আছে আপোনালোকে নিশ্চিন্ত থাকিব কোনো ধৰণৰ অসুবিধা নাই আপোনালোকে ধুনীয়াকৈ আহি পিনে পিকনিক প্লেচৰ আনন্দ কৰিব পাৰে গতিকে মই সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ হেপী নিউ ইয়েৰ